নমস্কাৰ আসাম নিউজ এক্সপ্ৰেছৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছো। দবকাত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলিবিদ্ধ এজন, হাস্পতালত ভৰ্তি। এক গোপন সূত্ৰৰ ভিত্তিত হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত দবকা চহৰৰ 10 নং ৱাৰ্ডত অবৈধ গোমাংস বিক্ৰী কৰা দোকানত আৰক্ষীয়ে চলাইছিল অভিযান। ৰাজ্যত পুনৰ এনকাউণ্টাৰ ঘটনা, এইবাৰ অবৈধ গোমাংস দোকানীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। দবকাত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় এজন মাংস দোকানী। গুলীবিদ্ধ লোকজনৰ নাম জাকিৰ হুছেইন। লগতে আৰক্ষী আটক কৰে 8জন দোকানী। আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ লওঁতেই গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী। এক গোপন সূত্ৰৰ ভিত্তিত হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত দবকা চহৰৰ 10 নং ৱাৰ্ডত অবৈধ গোমাংস বিক্ৰী কৰা দোকানত আৰক্ষীয়ে চলাইছিল অভিযান। সেই সময়তে মাংস দোকানীয়ে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলায়। চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে লোকজনক। গুলীবিদ্ধ জাকিৰ হুছেইন সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।